ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ বিষয় শিক্ষয়িত্ৰী নীলমণি গগৈ বাইদেউলৈ আনুষ্ঠানিক বিদায় সম্ভাষণ। শ্ৰদ্ধাভাজনেষু জয় জয়তে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনাক সাদৰ সম্ভাষণ জনাইছোঁ। শিক্ষকতা হেন মহান বৃত্তিক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি আপুনি 1992 চনত কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু পৰিশেষত বিগত 30 এপ্ৰিল 2025 তাৰিখে এই কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। এই আপাহতে আপোনালৈ আমাৰ অযুত শুভকামনা যাচিছোঁ। এক সুদীৰ্ঘকাল এই বিদ্যালয়ত অৰ্থনীতি বিষয়ৰ শিক্ষয়িত্ৰীৰূপে দায়িত্ব পালনৰ অন্তত নিয়মৰ বাধ্যবাধকতা আৰু সময়ৰ তাগিদাত আপোনাৰ এই বিদায় যেন এক অসহনীয় যন্ত্ৰণাৰ নিৰ্মম বাস্তৱ। আপোনাৰ কৰ্মজীৱনৰ ৰান্ধনিবেলিৰ কিৰণে আমাক বিষণ্ণ কৰি তুলিছে। সেই অগ্ৰজ সতীৰ্থ, শিক্ষয়িত্ৰী হিচাপে আপোনাৰ অৱদান অতুলনীয়। সময় বালিত ৰৈ যাব আপোনাৰ কৰ্মময় জীৱনৰ প্ৰতিটো পদচিহ্ন। মানৱ সম্পদ গঢ়াৰ কাৰিকৰ ৰূপে আপোনাৰ নিপুণ হাতত গঢ় লৈ উঠিল অলেখ নতুন দিনৰ সম্ভাৱনাৰ আধাৰ। আমাৰ শিক্ষানুষ্ঠানৰ অনেক দায়িত্ব পালনৰ ক্ষেত্ৰত আপুনি আছিল নিৰলস কৰ্মী। আপোনাৰ সস্নেহ আন্তৰিকতা, সহযোগিতা আৰু দায়বদ্ধতা আমাৰ স্মৃতিপটত চিৰসেউজ হৈ ৰ'ব। হে শ্ৰদ্ধাভাজন শিক্ষাগুৰু, দীৰ্ঘ 33 বছৰ কাল আপুনি এই জ্ঞান মন্দিৰত যি নিস্বাৰ্থ সেৱা আগবঢ়ালে তাৰ প্ৰতিদান যাচিবলৈ এই মুহূৰ্তত আমাৰ হাতবোৰ ৰিক্ত। মাথো আপোনালৈ আগবঢ়াইছোঁ আমাৰ প্ৰতিগৰাকীৰ অন্তৰৰ নিভৃত কোণৰ পৰা বৈ অহা কৃতজ্ঞতা, শ্ৰদ্ধা আৰু শুভেচ্ছাৰ ফটফটীয়া ধাৰ। কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। দুখৰ কবচ পিন্ধি আমি এই বাটে গুচি যাম, পাছে পাছে গুচি যাব সোঁৱৰণিৰ দীঘল ছাঁ। বছৰ বছৰ ধৰি চাহিদা আৰু যোগানৰ থিয়ৰি আওৰাই আজি আপুনি ক্লান্ত। জীৱনটো মাথো লাভ লোকচান কিম্বা মালথাচৰ সূত্ৰ নহয়। সেয়েহে অৱসৰী জীৱনৰ প্ৰতিটো মুহূৰ্ত বেহিচাবি হৈ পৰিয়ালৰ সৈতে উদযাপন কৰক। অৱসৰৰ অলস বিয়লিবোৰত খুলি চাব পৰাকৈ স্মৃতিৰ বেটাৰীত আটোম টোকাৰিকৈ সুমুৱাই দিছোঁ শ্ৰেণীকোঠাৰ এজাক কিশোৰৰ নিৰ্দোষ কোৰহাল আৰু জিৰণি কোঠাৰ ভাজ নথকা আত্মীয়তাবোৰ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কৰ্মময় জীৱন কামনাৰে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল। 20 জুন 2025।